তো ফাইনেলি গাইছ আজি এটা বহুত হেপ্পী দিন মানে আজি এটা বহুত ভাল খবৰ আছে আপোনালোকৰ কাৰণে আৰু মোৰ কাৰণেও কাৰণ মোৰ আজি এটা নতুন আইফোন ল'বলৈ গৈ আছো বহুত বেছি হেপ্পী বহুত মানে মই ইন্ট্ৰ দিবলৈ পাহৰি গলো Hey guys, welcome back to my YouTube channel Arif Vlogs. আজি মই বহুত বেছি হেপ্পী কাৰণ আজি মই আইফোন কিনিবলৈ গৈ আছো যেতিয়া আমি মনে বিচাৰা বস্তুটো পাও আমি ভাল পোৱা বস্তুটো পাও তেতিয়া ভাবিছো কিমান বেছি সুখ হ'ব ঠিক সেইদৰে আজি মই বহুত বেছি হেপ্পী আৰু মই ইমান ৰবলৈ ধৈৰ্য নাই জলদি যাব লাগে দোকানত আৰু আইফোন আনি পেলাই আপোনালোকক কৈ আছো মানে ভিডিঅ' আকৌ ষ্টাৰ্ট কৰিম ফাইনেলি মই আহি পাই গলো মোবাইল মাৰ্কেট বহুত অপেক্ষাৰ অন্তত ফাইনেলি এতিয়া মোৰ হাতত আছে আইফোন 15 আৰু এনেকৈ মোক বহুকেইটা লেংগুৱেজত ওয়েলকাম জনালে আৰু যেহেতু ইমান দামী এটা মোবাইল সেইবাবে মই ধুনীয়াকৈ তাক প্ৰটেকশ্যন দিবলৈ টেম্পাৰ লগাই লৈছো ইয়াৰে কভাৰ গোটেইখিনি এখন দোকানতে মই লগাই ল'ম The next day. So guys, কালি আৰু ভিডিঅ' কন্টিনিউ নকৰিলো তো ডাইৰেক্ট আজি ভিডিঅ' কন্টিনিউ কৰিছো সো মানে যোৱাকালি ভিডিঅ' যি ষ্টপ কৰিলো ষ্টপ কৰাতে ৰাখিলো মানে মোৰ গোটেই মানে কি কম আৰু মোৰ অৱস্থা বেয়া হৈ গৈছিলে কাৰণ মই ৰোজা ৰাখি পেলাই মোবাইলটো কিনিবলৈ গৈছিলো সো আপোনালোকেতো দেখিলে দোকানত মই মোবাইল কিনিলো আনবক্সিংও হৈ গ'ল কিন্তু আৰু এটা বস্তু মোৰ বহুত বেছি দুখ লাগিলে আনবক্সিং কৰা মই ভিডিঅ'টো মানে মামাক বনাবলৈ দিছিলো যে মামা ভিডিঅ'টো কৰা কিন্তু মামাই ভিডিঅ'টো মোবাইলহে ধৰি আছিলে তো মানে ভিডিঅ'টো ক্লিকে কৰা নাছিলে তো এইটো মানে ভিডিঅ' নহ'লে তো সেইটো কাৰণে মোৰ বহুত বেছি দুখ লাগিছে আৰু আপোনালোককো দেখাব নোৱাৰিলো মোৰ তাতো মানে নৰল আৰু কি ক'ব আৰু হৈ যায় লাগ বেয়া আছিলে তো সেইবাবে সো এতিয়া মই আপোনালোকক ভাবিছো যে মোৰ মোবাইলটো এতিয়া ধুনীয়াকৈ দেখাই দিওঁ আপোনালোকক সো এয়া হৈছে বক্সটো এইকেইটা কি দিয়ে এইটো আপুনি চিম লগাবলৈ এইটো এটা পিং চিং দিব আৰু আপোনাক তো এনেকুৱা আৰু নৰ্মেলি আৰু কিবা কিবি বুক দিয়ে আৰু লগত জাষ্ট এডালে দিব আৰু একো নিদিয়ে আপুনি সব বাকি সব কিনিব লাগিব বহুত গাদ্দাৰি কৰে আইফোন এইটো তো এইটো মই কিনিছো 1900 টকা দি তো এইটো অৰিজিনেল হয় এইটো এডাপ্টাৰ USB-C তো মোৰ 1900 টকা কেনেকুৱা হৈছে বাজেটটো মোক ঠগিলে নে কি আপোনালোকে কমেণ্ট কৰি কেনে জনাব এইটো সো এতিয়া ডাইৰেক্ট আহোঁ আমাৰ যোনটো মোবাইলটো মা কসম এইটোৱে হৈছে সপোনৰ মোবাইলটো সকলোৰে এটা এটা সপোন থাকে এডাল কেমেৰা এডাল পুৰা এটা চাৰ্টৰ বুটামৰ নিচিনা চাওক তামাম লাগে গাইছ এই কভাৰ সভাৰ সব তাৰ পৰা একদম লগাই আনিছো আপোনালোকে দেখিছেই সো ধুনীয়া আৰু সৰু মৰু ফোন একদম পুৰা হাতত ধুনীয়াকৈ লাগি থাকে আৰু ভাল লাগে কিবা এটা তো আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে এই মোবাইলটো দিয়ে পাব আইফোনটো দি কোৱালিটি ধুনীয়া আহিব তো আপোনালোকে ছাপোৰ্ট কৰি যাব বুলি আশা থাকিল সো আপোনালোকে দেখিলে মই ধুনীয়াকৈ দেখাই দিলোঁ কিন্তু এইখিনিতে আপোনালোকক এটা কথা ক'বলৈ বিচাৰোঁ মই আইফোনটো সকলোৰে কাৰণে নহয় যোনে বেকাৰ ভাবে যে মই আইফোনটো চখত ল'ম বা মই এনেই ল'ম আৰু আইফোনটো মই চলাম নৰ্মেলি মেছেজ কৰিম গাৰ্লফ্ৰেণ্ডক কিয় সেইকাৰণে আইফোনটো নহয় আপুনি দেখাৱাৰ কাৰণে ইমান টকা খৰচা কৰি লাভ নাই যদি আপোনালোকে কিবা কণ্টেণ্ট ক্ৰিয়েটৰ হয় বা আপোনালোকে ছ'চিয়েল মিডিয়াৰ সৈতে কিবা জড়িত আছে ভিডিঅ' বনায় বা আপোনাৰ কিবা হেভি কাম কৰিবলগীয়া আছে তো তেনেহ'লে আপুনি আইফোন এটা অৰ্ডাৰ বা আইফোন এটা আপোনালোকে কিনিব পাৰে কিন্তু বেকাৰ তেওঁ নিকিনিব সো মই বহুত বেছি ভাবি বহুত বেছি চিন্তা কৰি পেলাই মই আইফোনটো কিনিছোঁ কাৰণ এটকা দুটকাৰ বস্তু নহয় এইটো তো বহুত বেছি ভাবি চিন্তি বা সাৱধানে কিনিব যদি কিনিম বুলি ভাবিছে আৰু মই সঁচাকৈ বহুত বেছি চিন্তা কৰি লৈছোঁ কাৰণ আমি মিডিল ক্লাছ ফেমিলি হয় ডাইৰেক্ট লওঁ বুলি ক'লে ল'ব নোৱাৰি সো আৰু মই এই কাৰণে লৈছোঁ কাৰণ আপোনালোকে গম পাইছে মই এই মোবাইলটো দি বহুত ভিডিঅ' বনালোঁ ইয়াৰ কোৱালিটিটো ইমান বেছি ভাল নহয় সো সেইবাবে ভাবিলোঁ যে আপোনালোকক অকণমান কোৱালিটি ভাল দিবলৈ চেষ্টা কৰোঁ আৰু ইয়াত এডিটিং অলপ শ্ল' হয় মানে এইটো এণ্ড্ৰইড ফোন নহয় এইটো মই যোনটো দি আপোনালোকক ইমান দিনে ভিডিঅ' আপোনালোকে চাইছিলে মোৰ ইউটিউব চেনেলত এইটো হৈছে ৰেডমি নোট 6 Pro তো সেইটো হৈছে ৰেডমি নোট 6 Pro আপোনালোকে যোনটো দি এতিয়া ভিডিঅ' চাই আছে তো এইটো দি মই 100ৰ ওপৰত ভিডিঅ' বনাইছোঁ সো মানে কি ক'ম আৰু ইয়াত কোনো মানে লেগ চেগ অলপ মাৰে সেইকাৰণে ভাবিলোঁ যে মই এটা আইফোন অৰ্ডাৰ কৰি দিওঁ মানে আইফোন এটা লওঁ আৰু সো আপোনালোকেও ভাবি চিন্তি কেনে ল'ব সো আশা কৰোঁ আপোনালোকেও পুৰা ভাবি চিন্তি কেনে ল'ব মানে মই এইটো আপোনালোকে এইটো একদম নাভাবিব যে মই লেভেল দিবৰ কাৰণে লৈছোঁ মই একদমেই এইটো ভাবাই নাই মোৰ মাথাত এইটো অহাই নাই যে মই এইটো লেভেল দিম আইফোনটো লৈ কাৰণ আইফোনটো লেভেল দিলে এইটো চাপৰি বুলি জনা যাব সো মানে মই মোৰ কামৰ কাৰণেহে লৈছোঁ যদি আপোনালোকৰ কিবা কাম আছে বা আপোনালোকে আইফোনটো বহুত বেছি ইম্পৰ্টেণ্ট তেনেহ'লে লৈ আহক আৰু আহিবলগীয়া ভিডিঅ'বিলাক পুৰা HD কোৱালিটিত আহিব সো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই